নাৰিকলৰ লাড়ু সকলোৰে প্ৰিয় নহয় জানো? আপোনালোকে গুড়ে বেছিকৈ ভাল পায়নে বা চেনিৰে? কিন্তু আজি আপোনালোকৰ বাবে এটা গুড়ৰ সৈতে নাৰিকল লাড়ু কেনেকৈ বনাওঁ ৰেচিপিটো শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। গতিকে আহক ভিডিঅ'টো তেনেহ'লে ষ্টাৰ্ট কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰুজিনা। মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনালোঁ। আজি ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ নাৰিকল আৰু গুড়ৰ সৈতে নাৰিকলৰ লাড়ুৰ এটা ৰেচিপি। গতিকে ৰেচিপিটোৰ কাৰণে এয়া মই যোগাৰ কৰি লৈছোঁ নাৰিকল 2 কাপ, এয়া গুড় 1 কাপ আৰু দেখিছে অকণমান ইলাচি গুড়ি। এতিয়া দেখিছে গেছটো অন কৰি কেৰাহীখন পাতিছোঁ আৰু যিখিনি গুড় মই 1 কাপ গুড় লৈছোঁ আৰু গুড়খিনি কেৰাহীত দি দিলোঁ। এতিয়া গুড়খিনি কেৰাহীত দিয়াৰ পাছতে মই যিটো বাতিৰে গুড় দিছিলোঁ সেই একেটা বাতিৰে অলপ পানী এনেদৰে ঢালি দিলোঁ। কিয়নো যদি অকল গুড়খিনি দিয়া হয়, যদি জুইটো বেছি হয় গুড়খিনি লাগি যাব, সেইকাৰণে পানীটো দিলে লাগি নাযায়। আৰু ধুনীয়াকৈ এতিয়া ভালকৈ এটা উতল যাতে আহে তেনেকুৱালৈ মানে গুড়খিনি ভালদৰে গলি যায়, সেইটো সময়লৈ বাট চাম। এতিয়া যিহেতু গুড়খিনি ভালদৰে উতল আহিলে আৰু এটা উতল অহাৰ পাছতে মই গেছটো অফ কৰি দিলোঁ। এয়া দেখিছে নহয়, গেছটো অফ কৰি এতিয়া দেখিছে এটা বাতি ল'লোঁ কাছৰ আৰু ধুনীয়াকৈ চাকনিৰ সহায়ত যিখিনি গুড়ৰ পানীখিনি এনেদৰে চাকি ল'লোঁ, যাতে তলৰ যিবোৰ লেতেৰা গেট থাকে সেইবোৰ ইয়াত পৰি নাযায়। নহ'লে লাড়ুটো খাবলৈ অলপ বালি বালি নিচিনা লাগিব, কিয়নো গুড়তটো লেতেৰা বস্তু থাকে। এয়া দেখিছে নহয়, গুড়ৰ পানীখিনি মই ধুনীয়াকৈ চালি লৈ ল'লোঁ। এতিয়া সেই একেখন কেৰাহীয়ে তলত যিখিনি লেতেৰা আছিলে সেইখিনি মই ধুনীয়াকৈ আখলি ল'লোঁ। ইমান বেছি ভালকৈ ধোৱা নাই, জাষ্ট লেতেৰাখিনি গ'লেই হ'ল। আৰু সেই একেখন কেৰাহীকে পাতিলোঁ আৰু গেছটো অকণমান গৰম কৰি দিলোঁ আৰু যিখিনি নাৰিকল গুড়ি ৰুকি থৈছিলোঁ সেই গুড়িখিনি ইয়াত দি পিনি এনেদৰে ভালদৰে লৰাই থাকিম। মই যিহেতু নাৰিকলৰ গুড়িখিনি ইয়াত দি দিলোঁ আৰু এতিয়া যিখিনি মই গুড়ৰ পানী চেকি ৰাখি দিছিলোঁ সেই পানীখিনি ইয়াত দি দিলোঁ আৰু হেতাখনে ভালদৰে এনেকৈ লৰাই দিম যাতে গোটেইখিনি মিক্স হৈ যায়। আৰু দেখিছিলে নহয় আপোনালোকক এখন প্লেটত অকণমান ইলাচি গুড়ি মই থৈ দিছিলোঁ আৰু ইয়াৰ গোন্ধটো ভাল হ'বৰ কাৰণে। এতিয়া ইলাচি গুড়িকণো তাত এড কৰি দিম আৰু হেতাখনে ভালদৰে মিক্স কৰি দিম যাতে গোটেইখিনি ভালকৈ মিক্স হৈ যায়। এতিয়া হেতাখনে মিক্স কৰোঁতে দেখিছে নহয় অলপ অলপ বগা থাকি যায়, যিহেতু মই মিক্সাৰত গুড়ি কৰিছোঁ ন, সেইকাৰণে ৰুকনিয়ে গুড়ি কৰিলে আচলতে বেছি ধুনীয়া হয় লাড়ুকেইটা। আৰু যিকেইটা নাৰিকলৰ টুকুৰা থাকি গৈছে সেইকেইটাও ধুনীয়াকৈ হেতাখনেৰে ছাইড কৰিলোঁ, নহ'লে সেইকেইটা খাওঁতে দাঁতত লাগিব আৰু বেয়া লাগিব। আৰু দেখিছে ন লাহে লাহে এয়া নাৰিকলখিনি টান হ'বলৈ ধৰিছে আৰু হাতেৰে এনেদৰে টিপা মাৰি চাইছোঁ, যদি অলপ আঠা আঠা লাগি আহে তেতিয়া গম পাম যে মোৰ পূৰা জোখত হৈ গ'ল। এতিয়া অকণমান সময় বাকী আছে। পুনৰবাৰ হেতাখনেৰে মই উঠাই চাইছোঁ যে ই পূৰা লাড়ুৰ কাৰণে পাৰফেক্ট হৈ গ'ল। আৰু এতিয়া এই গোটেইখিনি এখন থালিত ধুনীয়াকৈ উলিয়াই ল'ম আৰু লাড়ু বান্ধিম। লাড়ুৰ গোটেই মিশ্ৰণখিনি দেখিছে নহয়, মই এই ডিছখনত এনেদৰে উলিয়াই ল'লোঁ আৰু এটা এটাকৈ লাড়ু বান্ধি যাম। আপোনালোকে চাব ইমান ধুনীয়াকৈ উঠি যায়। নিশ্চয় আপোনালোকে হয়তো এনেদৰে বনায় আৰু মইনো কেনেকৈ বনাওঁ জাষ্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা হৈছে আপোনালোকে জনাবলৈ নাপাহৰিব। এয়া দেখিছে নহয়, যদি একেবাৰে পাৰফেক্টকৈ হয় লাড়ু বান্ধিবলৈ একেবাৰে কষ্ট নহয়, ইটোৰ পাছত সিটো উঠি যায়। আৰু যে কিছুমানৰ উখুৰা মুখুৰা হয় আৰু পাছত ধুনীয়াকৈ গোল কৰিব লাগে, কিন্তু তেনে নহয়। এনেকৈ কৰিলে দেখিছে নহয় একেবাৰতে লাড়ুটো ধুনীয়াকৈ গোলো হৈ যায়। আপোনালোকে লাড়ুটো গোল কৰিবলৈ বা কেনেকুৱা ধৰণৰ টিপছ ব্যৱহাৰ কৰে, যে নাৰিকলৰ লাড়ুটো বনাই থাকোঁতে হাতততো কিছুমান লাগি যায় ন, মই এনেদৰে ওচৰতে এটা কাঁচৰ বাতিত অকণমান পানী লৈ লওঁ আৰু প্ৰত্যেকটো লাড়ু বনাওঁতে হাতত অকণমান হাতখন তিয়াই লওঁ, মানে ভিজাই লওঁ, তেতিয়া ধুনীয়াকৈ লাড়ুৰ গুড়িবোৰ লাগি নধৰে আৰু লাড়ুটো খুব বেছি ধুনীয়া নিমজ হয়। এয়া মই লাড়ুকেইটা বান্ধি গৈ আছোঁ আৰু আপোনালোকক মই এতিয়া লাড়ুকেইটা ফাইনেল দেখাই আছোঁ। গুড়ৰ লাড়ুকেইটা খুবেই প্ৰিয় নহয় জানো, খুব ভাল লাগে। চেনিতকৈ গুড়ৰ লাড়ুকেইটা বেছি ধুনীয়া লাগে। এতিয়া মোৰ লাড়ুকেইটা প্ৰায় বন্ধা হৈছে, মই আপোনালোকক এতিয়া লাড়ুকেইটা দেখাম, আপোনালোকে কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব দেই। ফাইনেলি গোটেইকেইটা লাড়ু বনাই হৈ গ'ল। আচলতে বনাই কয় নে বান্ধে, লাড়ু বান্ধে বুলি কয়, আপোনালোকে আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিবচোন। মই এইটোত সদায় মানে কনফিউজ হৈ থাকোঁ, বান্ধে বুলি কয় নে বনাই বুলি কয়, লাড়ু বনাই বুলি কয় নে বান্ধে বুলি কয়। গতিকে নতুন এটা ভিডিঅ'লৈ পুনৰ লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।